আমি এটা নতুন ভিডিঅ' সৈতে আপোনালোকক আজি স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া বিষয়ৰ কেইটামান টপিকৰ বিষয়ে আলোচনা কৰিব লৈছোঁ, যিকেইটা পৰীক্ষাত সঘনাই আহি থকা দেখা যায়। তো আমাৰ আজিৰ টপিকটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। প্ৰথমতে আমি মাধৱদেৱৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ যে তেখেতৰ জন্ম কেতিয়া হৈছিলে, যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিলে, যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উত্তৰ লখিমপুৰত হৈছিলে। লগতে আমি লেটেকু পুখুৰী নামৰ ঠাইত মাধৱদেৱৰ জন্ম হৈছিল। তো ইয়াৰ আমি পিছৰ টপিকলৈ যাওঁ, যে তেখেতৰ পিতৃ মাতৃৰ নাম কি আছিলে। তেখেতৰ পিতৃ মাতৃৰ নাম আছিলে, যে পিতৃৰ নাম আছিলে গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিলে মনোৰমা। পিতৃ মাতৃৰ নাম আছিলে গোবিন্দগিৰি আৰু মনোৰমা। তো তেখেত শ্ৰী শ্ৰী মাধৱদেৱ আছিলে যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য। তো তেখেতে যিখিনি সত্ৰ স্থাপন কৰিছিলে তাৰ ভিতৰত বৰপেটা সত্ৰ, যাক আমি বৰপেটা সত্ৰ বুলি জানো, আৰু সুন্দৰদিয়া সত্ৰ, যিখিনি বৰপেটাত আছে। তো আৰু তেখেতে ৰচিছিলে যে বৰগীত ৰচিছিলে, ভটিমা ৰচিছিলে, ভক্তি ৰত্নাৱলী আদি ৰচনা কৰিছিলে। লগতে গ্ৰন্থ কিছুমান ৰচিছিলে, যে জন্ম ৰহস্য, দধিমথন, ভোজন বিহাৰ আদি গ্ৰন্থ তেখেতে ৰচনা কৰিছিলে। তো তাৰ উপৰিও তেখেতে ভূমি লেটুৱা, চুৰ ধৰা, পিম্পৰা গুচোৰা আদি অনেকখন পুথি ৰচনা কৰি থৈ গৈছিলে। আৰু তেখেতৰ আটাইতকৈ ডাঙৰ কৃতি হ'ল নামঘোষা। এইটো পৰীক্ষাত প্ৰায়ে আহে, কিন্তু যে শ্ৰীমন্ত শংকৰদেৱৰ ডাঙৰ কৃতি হ'ল কীৰ্তন ঘোষা, আৰু শ্ৰীমন্ত মাধৱদেৱৰ ডাঙৰ কৃতি হৈছে নামঘোষা। আৰু মাধৱদেৱৰ ডাঙৰ কৃতি হৈছে নামঘোষা। তো আজি আমি ইয়াৰ পিছত আমি আৰু এটা টপিকৰ বিষয়ে আলোচনা কৰোঁ। সেই টপিকটো হৈছে বৰগীত। আমি বৰগীতখিনিৰ বিষয়ে অকণমান আলোচনা কৰোঁ, যে বৰগীতখিনি কি হয়। যে বৰগীতখিনি হৈছে যে শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত, যে বা ৰাম আৰু কৃষ্ণৰ লীলা বিষয়ক যিখিনি গীত আছে সেইখিনিকে বৰগীত বুলি কোৱা হয়। আৰু এই বৰগীতখিনি কৃষ্ণৰ লীলা বা ভগৱানৰ লীলা ইয়াত প্ৰতিফলিত হৈছে। কিন্তু মাধৱদেৱৰ বৰগীতখিনি, মই ৰঙা চিন দি দিছোঁ, মাধৱদেৱৰ ৰচিত বৰগীতখিনি শ্ৰীকৃষ্ণৰ বাল্যকালৰ কথা প্ৰতিফলিত হৈছে। মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ বাল্যকালৰ কথা প্ৰতিফলিত হৈছে। আৰু এই বৰগীতখিনিত কি হয়, যে বৰজাৱলী ভাষাত ৰচিত হয়। বৰজাৱলী ভাষাত এই বৰগীতখিনি ৰচিত হয়। মনত ৰাখিব দেই, কথা মনত ৰাখিব সকলোৱে। আৰু এই বৰগীতখিনি নিৰ্দিষ্ট ৰাগ থাকে আৰু তাল থাকে, নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা হৈ থাকে। তো বৰগীতৰ ওপৰত আৰু কিছুমান আছে, আমি পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম, কিন্তু আমি আজি সৰুকৈ এইখিনি আলোচনা কৰি লৈছোঁ। আমি আৰু এটা আজি টপিকৰ ওপৰত আলোচনা কৰিম, যে বৰজাৱলী ভাষা। বৰজাৱলী ভাষা কি, যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যিখিনি পুথি গীত ৰচনা কৰিছিলে এইখিনি হ'ল বৰজাৱলী ভাষাতে লিখা। আৰু এই বৰজাৱলী ভাষা হৈছে যে মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষা। মৈথিলী আৰু লগতে নাটসমূহ শংকৰদেৱ আৰু মাধৱদেৱৰ নাটসমূহ এনেকুৱা ভাষা বৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিলে। ইয়াক আমি বৰ্জ বুলি বুলিও জনা যায়। তো আমি আজি বৰজাৱলী ভাষাৰ ওপৰত অলপ পঢ়িলোঁ। আজি আৰু এটা টপিক আলোচনা কৰোঁ, আমাৰ লক্ষ্মীনাথ বেজবৰুৱা, যাক আমি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কয়। তেখেতৰ ওপৰত আমি এটা সৰুকৈ এটা আলোচনা কৰিম, যে লক্ষ্মীনাথ বেজবৰুৱাক আমি কি বুলি জানো, যে ৰসৰাজ বুলি গম পাওঁ। তেখেতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আমি গম পাওঁ। আৰু তেখেতে ৰচিত কবিতা পুথি কেইখনমান হৈছে কদমকলি, এক্সামত আহে। উপন্যাস হৈছে
উপন্যাস হৈছে পদুম কুঁৱৰী, চুটি গল্প হৈছে সুৰভি, কেহুকলি, আৰু শিশু সাহিত্য হৈছে সাধুকথাৰ কুকি, জোনবিৰি, জুনুকা, বুঢ়ীআইৰ সাধু, ককাদেউতা নাতি আদি এইখিনি হৈছে তেখেতৰ গ্ৰন্থ। লগতে তেখেতৰ ধেমেলীয়া কিছুমান নাট আছিলে। তেখেতৰ নাটসমূহ লিটিকাই, নোমল, পাচনি, মানে চিকৰপতি আৰু নিকৰপতি দেই, এইটো চবতে অকণমান বেলেগ বেলেগ থাকে। তো চিকৰপতি আৰু নিকৰপতি বুলি কয়। তো আৰু তেখেতৰ আত্মজীৱনীমূলক যিখন গ্ৰন্থ, আত্মজীৱনীমূলক লিখাৰ উপৰিও কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰনি, বৰবৰুৱাৰ বুলনি আদি গ্ৰন্থ তেখেতে লিখি থৈ গৈছিলে। লগতে আমাৰ যিটো জাতীয় সংগীত আছে, অ মোৰ আপোনাৰ দেশ, আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা। আৰু এইটো এনেকুৱা এটা কুৱেশ্যন আহি যায় যে 1924 চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল। কিমান চনত কৰিছিলে? 1924 চনত। আৰু লগতে তেখেতক ৰসৰাজ উপাধিৰো বিভূষিত কৰা হৈছিল। তেখেতে ৰচনা কৰা গ্ৰন্থ বা উপন্যাস বা এনেধৰণৰ গ্ৰন্থখিনি মানে খুহুতীয়া হয়, সেইকাৰণে তেখেতক ৰসৰাজ বুলি কোৱা, ৰস দিয়ে মানে। আৰু লগতে তেখেতক সাহিত্যৰথী বুলি আমি জনা যায়। তো আৰু যিখিনি হাস্যৰসাত্মক ৰচনা আছিলে তেখেতে কৃপাবৰ বৰবৰুৱাৰ ছদ্ম নামত